আজি ব্লগটো স্টাर्ट করব মধ্যরে কই কেনে हमको नहीं आता। तुमको ऐसा मत करो आगे से, पहले बोलो हमको नहीं आता। हमको आता। तुम्हारे जैसा पागल तो हम नहीं है ना, इसलिए। सो गाइस वेलकम बैक टू आवर चैनल। स्टार्ट करने के लिए मैं रखा है। सो गाइस हाय हेलो नमस्कार एंड वेलकम बैक टू माय यूट्यूब चैनल। सो आज এটা নতুন ভিডিও লৈ আপোনালোকক স্বাগতম জনাই আছো। তো আজি তো তোমালোকে জানাই যেহেতু মাহঁতে নাই, তো এতিয়া আমি ই আৰু মই আছো। সো ই আৰু মই আছো সরি ই তাই আৰু মই আছো আৰু তাইও আছে নাচে। সো আজিৰ ব্লগটো হ'ল কি স্পেশাল। মই কৈছিলো মই এটা স্পেশাল চিকেন বনানি ৰেচিপি দিম। সো স্পেশাল মানে কি আৰু সবে বনাই এইটো, আৰু এইটো নৰ্মেলি বনানি নহয়, এনে কেতিয়াবাহে বনানি হয়। সো এইটো হ'ল স্পেশাল চিকেন। ইয়াক দেখাব লাগিব, তোমাৰ অটোগ্ৰাফ ল'ব কাৰণে বাহিৰত আহিব। সো মই গৈ আছো বজাৰত যাওঁ, বজাৰৰ পৰা বস্তুখিনি লৈ আহো। তো পৰা শেষলৈ ভিডিঅ'টো চাই থাকা, তেতিয়ালৈ মই গৈ পেলাই বাকী বস্তুখিনি লৈ আহো বজাৰত। তাৰমানে অলপ ঘৰত বজাৰ নাই, বজাৰবোৰ লৈ আহো। বজাৰবোৰ লৈ আহি পেলাই তাৰপিছত কি হ'ব আজি স্পেচিয়েল হ'ব। তোৰ নামটো মই এতিয়ালৈ কোৱা নাই। মোৰ কাৰণে এটা বস্তু আনিবা চাৱানাৰে নামে। এগলা নাই চিষ্টেম নাই। সো নেন্সিৰ কাৰণে তাৰমানে স্পেচিয়েল বস্তুটো মানে নেন্সিৰ বস্তুটো খতম হৈছে, সেই বস্তুটো আনিব যাই আছো। স্পেচিয়েল গেষ্ট আহিব আমাৰ ঘৰত। বেছি দেৰি নকৰি কেনে মই যাওঁ বজাৰলৈ। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকা। মই এই গ'লো আৰু এই আহিলো, যাদু চাবা। 1 2 3 কি ভাৰী। তো গাইস মই আহি পালো বজাৰ লৈ পেলাই। তো মই বজাৰ লৈ কিনে আহি পালো। এইপিনে চব্জি বজাৰ অলপ লৈ আহিছো, আৰু এইপিনে চাওমিন 2 পেকেট আনিছো। এইপিনে যোনটো নেন্সিৰ চিকেন খতম হৈ গৈছিলে, তো নেন্সিৰ কাৰণে চিকেন লৈ গুচি আহিছো বাছ। সো আমাৰ আজি ৰেচিপিটো বনানি যা। গাইজ কৈছিলো এটা সদস্য আহিব, এখেত হ'ল এই সদস্যটো। এখেতে হ'ল আমাৰ আজি গেষ্টৰ নাম হ'ল বহুত ডাঙৰ ব্লগাৰ হয় তেখেতে। মানে কি ক'ম, বহুত ডাঙৰ ব্লগাৰ, ইমান ডাঙৰ ব্লগাৰ মানে কি ক'ম আৰু। তেখেতৰ এটা চেনেল আছে, কি আছিল তনুজ ছাপৰি বুলি কিনে। তনুজ ছাপৰি এটা ব্লগ আছে, চৰি চেনেল এটা আছে। যেতিয়া গেছিলো এই টাৱাৰৰ তলত গেছিলো, টাৱাৰৰ তলত কিনে একটা ব্লগ যদি খান্দি মানে বনাব দিছিল, খালি গান গিলা বজাই আছিল। একটা ব্লগ বনাব দিয়া নাছিল। একটা ব্লগ মই ঠিক করে বনাব পৰা নাছিল। সো গাইস আজি মোৰ বদলা দিন। তো তাৰ আগতে মানে আমাৰ এইটো বস্তু ৰেডি কৰিব লাগিব, বিকজ টাইম এটা 9টা বাজি পাৰ হৈ আছে। 9টা কিমান বাজে? 9:32 টাইম হয় এটা। 9:32 হৈ আছে এতিয়া বৰ্তমান। সো গাইস মই স্কুলত যা দেখা পোৱা নাই, মই নাজানো একো। তো বস্তুবোৰ ৰেডি কৰি লৈ আছো। তাই ধুই লৈ আছে, তাই ধুই লওক বস্তু গোটেইখিনি। তাৰপিছত মই ৰেচিপিটো কৈছো কেনেকা বনাব লাগে কেনেকা নাই। সো আজি ভিডিঅ'টো একদম মানে ফালি দিম হে। তো তেতিয়ালৈকে ভিডিঅ'টো চাই থাকক। সো গাইস সব বস্তু ৰেডি কৰি লৈ আছো। এইটোৰ কাৰণে আমাক দুটা কেপচিকাম, দুটা মানে কি আৰু যিমানখিনি দিয়া তোমালোকৰ মৰ্জি আৰু। দুটা কেপচিকাম, এইপিনে পিঁয়াজ, বেছি নহয়, জলকীয়া 3টা, আৰু মেইন বস্তুটো হ'ল এইটো গুলোক লাগিবই। এইটো নহ'লে নহ'ব, এইটো লাগিবই। সো আজি বনাই আছো কি চিলি চিকেন। মাংস আৰু চিকেন। সো একচুৱেলি মানে কেছটো কি, চিলি আৰু চিকেন। হা, চিলি একচুৱেলি হ'ব লাগে, কিন্তু এইটো কোৱা আমি চিলি মানে নাই। জলকীয়া আমি কওঁ চিলি বুলি কিনে। জলকীয়া কি কয় বুলি কয়। তাতে ভিডিঅ'বোৰটো বহুত লেন্দি হৈ যাব। তো শৰ্টকাট 1 2 3। তো সব বস্তু আমাৰ হৈ গৈছে এতিয়া বৰ্তমান। কাটা সব বস্তু শেষ, ধোৱা পকলা সব শেষ হৈছে। জুই জ্বলাই দিছো ইপিনে, কেৰাহী চাৰি সব বহি গৈছে, এতিয়া গৰম হৈ আছে। তেল অলপ মানে দি দিম, খালি অলপ তেল দিয়াই আছে আগৰে। মানে এটা পাপৰ ভাজিছিলো, তো তাতে বনাই দিম। অলপমান তেল হৈ গ'ল, ইপিনে দি দিলো।
তো তেল দি দিছোঁ এতিয়া অলপ মানে গৰম হ'ব দিম তেলটো অলপ গৰম দি দিয়াম ভাবছত এই সৰু টুকুৰাটো দি কেনে টেষ্টিং কৰিম এতিয়া কি যে কেনে হৈছে কেনে নাই মানে তেলটো গৰম হৈছে কিনে হোৱা নাই গাইছ মই এটা পিঁয়াজখিনি দি দিলোঁ পিঁয়াজখিনি দি পেলাই অলপ লাৰি লৈ আছোঁ পিঁয়াজটো দি দিলোঁ পিঁয়াজখিনি অলপ লাৰি ল'ম লাৰি লোৱাৰ পিছত কেপচিকামখিনি অলপ দেৰি পিছত দিম অলপ ৰঙা ৰঙা হ'ব তাৰপিছত দিম গোটেই বস্তু দি দিছোঁ টমাটো দিলোঁ ইপিনে কেপচিকাম দি দিলোঁ আৰু পিঁয়াজ আগতে দিছিলোঁ এতিয়া কি কালাৰফুল লাগি আছে মজা লাগি আছে মোৰ কাম শেষ হৈ গ'ল লিজাৰ মাংস বনোৱা হৈ গ'ল ভাতো বনোৱা হৈ গ'ল এতিয়া ইয়াক ভাত দি দিম দুপৰীয়া ইমান ভাত খোৱা নাই তো জলদি জলদি ভাত দি দিম মানে কমকৈ ভাত খাইছে তো চিঙৰাটো খাই লওঁ এতিয়া বাজে 10টামান বাজা নাই চাগে বাজিব আৰু তো ইয়াক লিজাক ভাত দি লওঁ তেতিয়া তাৰ মাংসটো হৈ যাব মাংসটো হৈ যোৱাৰ পিছত লগ দি দিছোঁ মছলা চব দি দিলোঁ এইপিনে আদা ৰচুনৰ পেষ্ট চব দি দিছোঁ চব দিয়াৰ পিছত এতিয়া বস্তুটো এনেকুৱা হৈ আছে অলপমান পানী দিছোঁ যাতে লাগি নধৰে বস্তু হোৱা মানে এতিয়া মেইন বস্তু মোৰ চব ভিডিঅ'তে দেখা পাবা যাতে এইটো বস্তু চিক্ৰেট মছলা এই বস্তুটো মোৰ চিক্ৰেট হয় এইটো মছলা হ'ল মোৰ চিক্ৰেট মছলা যোনটোত পুৰা একদম এনে যাদু আছে ন কি ক'ম আৰু মোৰ ধৰি যাই আছে বোৱাৰীৰ হাতত যাদু আছে এতিয়া তো কিমান লাগি হ'ল হৈছে আৰু বেছি নাই এইটো চাব পাৰে আপোনালোকে চব বস্তু দি দিলোঁ আৰু যিহেতু এইটো চিলি চিকেন হয় তেনেহ'লে এইটোৰ কাৰণে অলপমান বেছি নহয় অলপমান চেনি দিয়া হ'ব চ' মই অকণ চেনি দি দিছোঁ তো চেনি দিয়াৰ পিছত অলপ লাৰি ল'ম লাৰি লৈ পেলাই অলপ যদি বহাই থৈ দিম ক'ত বহাব চোলাত আপুনি ক'ত ভাবিলে মই ভাবিলোঁ বাৰিন্দাত বহাব নেকি নাই বাহিৰতে নবহাওঁ চৌফাত অলপ টাইম লাগিব এইটো সিজিবলৈ তো তেতিয়ালৈ অপেক্ষা কৰা যাব অপেক্ষা কৰিব লাগিব কি কয় আপুনি মাংসটো হোৱা হৈ যাক তাৰপিছত আহি আছোঁ এতিয়া ৰেডি হ'বলৈ মানে যেতিয়া ৰেডি হৈ যাব তাৰপিছত আহি আছোঁ মাংস হ'বৰ কাৰণে ইমান টাইম লাগি আছে আনকি নেন্সিও ৰখি আছে এক দুটামান সিও টেষ্ট কৰিব এতিয়ালৈকে মাংস হোৱা নাই কৈছিল 10টা বজা নাছিল তেতিয়া 10 মিনিটত ৰেডি কৰি আছোঁ এতিয়া 10:30 বাজি গৈছে কিন্তু হোৱা নাই এতিয়া 10টা বজা নাছিল কৈছে 10 মিনিটত ৰেডি কৰিম এতিয়া 10টা বাজি 10:30 হৈ গৈছে কিন্তু মাংস হোৱা নাই তথাপিও মাংস হাড্ডি থকা মাংস নহয় মানে এটা বইল হ'ব মানে মই গেছৰ ওপৰত ডিপেন্ড ন গেছৰ ওপৰত ডিপেন্ড আপুনি আপোনালোকে ষ্টিমটো চাওক তাৰপিছত ক'ব গেছৰ ওপৰত ডিপেন্ড এইটো চাওক গেছৰ ষ্টিম ফুল ষ্টিম পুৰা ফুল হৈ আছে আৰু কৈছে কি গেছৰ ওপৰত ডিপেন্ড আৰু কিমান লাগে মোৰ হাতত কিমান এটা এইটো বইল হ'ব তাৰ বইল হোৱাৰ লগে লগে হৈ যাব তো এইটো আৰু বেছি টাইম নাই আৰু বাস চিধা ক'ব সো গাইজ ফাইনালি সব বস্তু ৰেডি হৈ গ'ল চিকেন পুৰা ৰেডি কেনে হৈ কেনে তৈয়াৰ এইটো হ'ল চিলি চিকেন কালাৰটো অলপ বেলেগ দেখা পাব কেমেৰাৰ কাৰণে বাট পুৰা ফুল্লি ৰেডি হৈ আছে গন্ধটো মজা আহি আছে পুৰা ফুল চিলি চিকেন ৰেডি মই ঘামি পিনি চেছ তো এতিয়া ডাইৰেক্ট খাবলৈ বহি যাওঁ ফটোটো সাইডত দি দিম ফটোটো এতে মানে লাইটৰ পোহৰৰ কাৰণে অলপ বেছি আহিছে কিন্তু কালাৰটো পুৰা ৰেড হৈছে ফটোটো লাগা হলে সাইডত দি দিম চাই যাব আপোনালোকে ভালকে তো এতিয়া কাহি চাই ৰেডি কৰা যায় নেকি গাড়ী ৰেডি কৰি লওক সো গাইজ ফাইনালি আমাৰ গেষ্ট যোনটো আজি আছিলে তো তেখেতক খানা দি দিলোঁ তো খানা এতিয়া বৰ্তমান ইপিনে দি দিছোঁ ইপিনে চিলি চিকেন ইপিনে ভাত আৰু ইপিনে পকৰা এটা বনানি হৈছিলে চ' সেইটোৱে তো ৰিভিউটো লৈ লওঁ ৰিভিউটো কি দিব গম নাপাওঁ কিন্তু ৰিভিউটো লৈ আছোঁ কেনে হৈছে ফাল্টু কি কওঁ আনসাবস্ক্ৰাইব কৰি লওক জল্দি ফাল্টু খানা হৈছে আজি আমাৰ নেন্সি পাগল হৈছে ইপিনে নেন্সি খানা দি দিছোঁ ইপিনে নেন্সি খানা খাই লৈছে নেন্সি খানা পিছত এতিয়া মানে মই মানে বস্তুখিনি বহুত কৈ আছোঁ যে সেইটো বস্তু কাৰণে নেন্সি অলপ ইপিনে কৰিছে তাই এতিয়া চব বস্তু খাৰি কৰি কিনে চব চাফা তাফা কৰি দিয়া হৈছে এইগিলা গাইছ একদম মিছা কথা মই বনাইছোঁ মই গম পাওঁ এয়া ঘামি পিনি পিনে একদম পুৰা চেচ পুৰা ফুল্লি ঘামি আছোঁ এই গৰমখনত মই বনালোঁ পুৰা কমপ্লিট কৰিলোঁ
পুৰা খানা চানা কমপ্লিট হৈ গৈছে তো তাই এতিয়া শাৰী উৰি কিনে চব বস্তু ঠিক কৰি লৈ আছে তাৰপিছত মই এতিয়া পানী আনিব যাব লগা আছে ঠিক কৰি লৈ আছে মই পানী আনিবলৈ যাব লগা আছে তো আগত গেষ্টটোক কেনে হৈছে খানা চানা পুৰা কমপ্লিটলি খানা চানা অ'কে গেষ্ট য়েছ য়েছ গ্ৰেট সাকসেস তো গাইস ইটো খাওয়া স্টার্ট করিয়ে দিল মই লৈছো এতিয়া বৰ্তমান মানে মাত্ৰ বহিলো হাত চাত ধুই আহিলো ইটো আগতে আৰম্ভ কৰি বাৰাৰ লগে লগে আৰম্ভ কৰি দিল তো মই খাই কেনে কৈ আছো কেনে টেষ্ট হৈছে ইটো একদম মানে ৰহাই নাই যাতা তো খানা স্টার্ট কৰিয়ে দিছে কেনে গাইস ৰখা নাযায় বনাইছো মইতো ভাল হওক বেয়া হওক ভোক লাগি আছে 11টা বাজি পাৰ হ'ল আমাৰ যোনটো গেষ্ট আহিছিলে তাক পঠালো ঘৰত থৈ আহিলো তাক ঘৰত যাই কিনে তো তারপর মই যাই কিনে আকৌ পানীও নিছো মই গৈ পেলাই মই আকৌ পানীও লৈ আহিলো ও পানীৰ কাহিনী 1 মিনিট পানী কাহিনী এটা ভিডিও বনাব লাগিব আকৌ সো গাইস পানী কাহিনী এটা মই ভিডিওটো বনাম সো এতিয়া বৰ্তমান মই ৰখিব পৰা নাই বেয়া ভোক লাগি আছে সো খাই লও তো ৰিভিউটো এতিয়া মোৰ খানাৰ মই ৰিভিউটো নিদিওঁ তাই দিব সো কোনা তাৰ মুখৰ পৰা আৰু একজনে তাক কৈছে বিষ্ণুবান আনম্বৰ কাৰণে মানে এইফালে গোটেই পানী পানী হৈ আছে না তো এইকাৰণে ইয়াক ভাত চাত খাই লৈছে জলদিয়ে ভাত খাই লৈছে আজি ইয়াক নম্বৰ মানা কৰি আছে না ইয়াতে এটা আৱাজ ওলাই আছে হ'ব দে কিমান ভিডিঅ' বনাম মোকো কমাত ময়ো ভিডিঅ' বনাম আচ্ছা অলপ ঘূৰি চুৰি ল'লে ফেনৰ ওচৰত যাই বহে একদম তো আমি খানাটো খাই লওঁ তাক মই কৈছো বিষ্ণুবান নানামবি আংগাই আছে সি নামা নাই কিন্তু আৱাজ ওলাই আছে এই বুজি পাইছে তাৰে কথা কৈ আছো একদম খাই কেনে তাৰপিছত ৰিভিউটো দিম মানে প্ৰব্লেম হৈ আছে অলপ এইকাৰণে তো চিলি চিকেন ঠিকে আছে বেয়া নাই নাই একচুৱেলি ভালে হৈছে বেয়া হোৱা নাই মানে ঠিকে আছে কোনো প্ৰব্লেম নাই কিমানবাৰ কম আৰু ঠিকে আছে প্ৰব্লেম নাই সমজৰেও সঁচাকৈ ভালে হৈছে মানে কালাৰটো মানে দেখাত যেনেকুৱা লাগিছে তাতকৈ বেছি টেষ্টি হৈছে তো আজি অলপ ভাত বেছিকৈ খাব পাৰোঁ ঠিক নাই ৰাতিলৈকে বিচনাত বাগৰি থাকোঁ নেকি তো খাই লৈ কিনে লগ পাই আছোঁ খালো ইয়াৰ অলপ দি আহিছো আহি কিনে কাম কৰি আছে ইয়াৰ আগে খাই লৈছি কিন্তু ইয়াৰ খানা চেছ কৰি খাই লৈছে অলপ মাতি আনি দিওঁ দেখছে না মই এটা ৰখিছো কি কৰি তাত ইয়াক নাম্ব মানা কৰিছে কাৰণে অভিমান কৰিছে তোমার নামটা মা কিছু আর নাম এখন তোমার নাম খালি চলেগা সো গাইস ভিডিওটো ইখিনিলে সামৰি আছো মানে বহুত লেন্দি হৈ গৈছে লেন্দি কৈ দিয়া তো ভিডিওটো ভাল লাগিলে লাইক কমেন্ট এন্ড শেয়ার এন্ড সাবস্ক্রাইব কৰিব নাপাহৰিবা কইনা লেন্দি কইনা ইয়াৰ ইপিনে ঘুমাই সো গাইস ভিডিওটো ভাল লাগিলে লাইক কমেন্ট এন্ড সাবস্ক্রাইব কৰিব নাপাহৰিবা আৰু যিমান পাৰা এই ভিডিওটো শেয়াৰ কৰি লোৱা সো তেনেহলে আমি আমাক মানে যদি মানুহ এনেকা আমাৰ লগত ফ্যামিলিৰ লগত এড হৈ থাকে তেনেহলে ভাবিম আমি যে আমাৰ ভিডিওটো মানে বনাতে মানুহৰ মানে ফেভাৰিট মানে এনেকা কিবা বস্তু ভিডিওটো ভাল লাগি আছে সেইটো বস্তুত সো তেতিয়ালৈ বাই বাই নেক্সট ভিডিওত আকৌ লগ পাম তেতিয়ালৈ বাই বাই